welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো আজি মোৰ গেটআপটো অলপমান বেলেগ গেটআপটো দেখি চাগে ভাবিছে কিবা এটা নিশ্চয় আছে তো ইয়েস আজি এটা বিশেষ দিন আমাৰ পৰিয়ালটোৰ কাৰণে মা দেউতা দাদা মই আৰু ব্ৰুনৰ কাৰণে এটা সুখৰ দিন আজি আমাৰ ঘৰ লোৱা তো এভাগ বিষ্ণু পূজা পাতিছো এতিয়া মানে পূজা আৰম্ভ হ'ব ৰাতিপুৱা পৰা একদম কামত লাগি আছো আৰু মানে ঘৰটো শিফট হোৱা কাৰণেও মাহঁতে বহু দিনৰ পৰা কষ্ট কৰি আছে মই যেহেতু নগাঁৱত থাকো তো নগাঁৱৰ পৰা আহি কালি আহিলো এন আজি একদম পুৰা ৰাতিপুৱা পৰা উঠা পৰা একদম বহুত কাম কৰিছো তো অলপমান পিছত আমাৰ পূজা হ'ব মই আপোনালোকক দেখাম এটা ক্লিপ এন আমাৰ ঘৰটোও দেখাম কমপ্লিট হোৱা নাই হলেও একদম অলমোষ্ট কমপ্লিট হৈ গৈছে সো মই আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো এণ্ড যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব तेरे नाल मलैया वे सजना तोड़ निवामी वे तू इश्क मेरा मुर्शद मेरा वे इश्क दे रंग विच रंगिया मैं कन्ना विच गाइस गोटे एकदम घरটো গছ বন ভৰি গৈছে वे বিজি এন আমাৰ দেউ আহি পাইছে এতিয়া অলপ আগত তো এতিয়া পূজা আৰম্ভ হ'ব অলপমান পিছত মই আপোনালোকক দেখাই থাকিম सजना तोड़ निवामी वे तू इश्क मेरा मुर्शिद मेरा वे
ইমান দুখত আছে। নতুন আশানি দিব নিত পুৱা গধূলিতে সৰি ৰ'ব যেন সৰগৰে और ये मेरी बहन खुरा का ছোৱালী खुरा আনি দিব নিত পুৱা গধূলিতে সৰি ৰ'ব যেন সৰগৰে মানসিক সুখৰে অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱাব মন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱাব মন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা तेरे नाल मैं लैया वै सजना तोड़ निभामी वै तू इश्क मेरा मुर्शद मेरा वै इश्क दे रंग विच रंगिया मैं खन्ना विच बंदड़ा पैया मैं खुद नू আৰু ইমানতে আমাৰ পূজা অন্ত পৰিল। পুনৰ আহিম এটা নতুন ব্লগৰ সৈতে। টিল দেন বাই বাই।